নমস্কাৰ দিব লাইছো এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ আজি হল 27 মে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগতা হৈছে আৰু এনেবোৰ খবৰ নিত পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব আপোনাৰ ঘৰত যদি ৰন্ধন গ্যাস আছে তেনেহলে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ৰন্ধন গ্যাসত নিৰ্দেশনা জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গ্যাসৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ইণ্ডিয়ান অইল জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এই ইণ্ডিয়ান অইলে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যেটো খবৰ আপোনাক জনোৱাটো অতিকৈ জৰুৰী আৰু এই কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আপোনাৰ মানাটো অতিকৈ জৰুৰী ৰন্ধন গ্যাসৰ বহিৰ লগত আধাৰ কাৰ্ড মোবাইল নাম্বাৰ লিংক কৰক হয় বন্ধু বান্ধৱসকল ৰন্ধন গ্যাসৰ বহিৰ লগত আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ যদি আপুনি এড নকৰে তেনেহলে আপুনি ৰন্ধন গ্যাস আৰু ব্যৱহাৰ কৰিব নোৱাৰিব শীঘ্ৰে গ্যাস এজেন্সিত জমা কৰক আধাৰ কাৰ্ড ৰন্ধন গ্যাসৰ বহি মোবাইল নাম্বাৰ আপুনি যদি জমা দিয়া নাই বা এড কৰা নাই তেনেহলে শীঘ্ৰে গ্যাস এজেন্সিত জমা কৰক আপোনাৰ আধাৰ কাৰ্ড আৰু ৰন্ধন গ্যাসৰ বহি আৰু মোবাইল নাম্বাৰ আমি জনাই আছো এই মুহূৰ্তত এটি দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱসকল ভিডিঅ'টো কেনে পাইছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি উৎসাহিত কৰিব আৰু চেনেলটো যদি আপুনি নতুন হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দিনটো আন এটা গুৰুত্বপূৰ্ণ খবৰ এইচএস নামভৰ্তিকৰণৰ বাবে এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে হয় হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল দিয়াৰ পিছতে এতিয়া নামভৰ্তি কৰাৰ বাবে এটি বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনা যদি আপুনি নামানে তেনেহলে আপুনি হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব নোৱাৰিব হয় বন্ধু বান্ধৱসকল এই মুহূৰ্তত জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ এইচএছত নামভৰ্তিৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জনাইছে মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিলে এক বিশেষ নিৰ্দেশনা 29 মেৰ পৰা অনলাইন যোগে কৰিব পাৰিব নামভৰ্তিকৰণৰ বাবে আবেদন অহা 9 জুনৰ নামভৰ্তি আবেদন অন্তিম দিন ঘোষণা কৰিলে হয় বন্ধু বান্ধৱসকল এই মুহূৰ্তত জনাই আছো দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 9 জুনৰ ভিতৰতে আপোনাৰ নামভৰ্তি কৰিব লাগিব অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে নহলে আপুনি অনলাইন কৰিব নোৱাৰিব 12 জুনত প্ৰকাশ পাব শিক্ষাৰ্থীসকলৰ চূড়ান্ত তালিকা হয় বন্ধু বান্ধৱসকল 12 জুনৰ ভিতৰত শিক্ষাৰ্থীসকলৰ চূড়ান্ত তালিকাখন প্ৰস্তুত কৰা হ'ব বা উলোৱা হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা নামভৰ্তিৰ বাবে অনলাইনৰ মাধ্যমে কৰিব লাগিব আবেদন অফলাইন মাধ্যমেৰে কোনো শিক্ষা অনুষ্ঠান কৰিব নোৱাৰিব শিক্ষাৰ্থীৰ নামভৰ্তি হয় বন্ধু বান্ধৱসকল এই মুহূৰ্তত জনাইছো এটি গুৰুত্বপূৰ্ণ খবৰ অফলাইনৰ মাধ্যমেৰে কোনো শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব নোৱাৰিব 29 মেৰ পৰা দৰ্পণ পৰ্টেল আৰম্ভ কৰা হ'ব আবেদন প্ৰক্ৰিয়া সৰ্বাধিক 5খন শিক্ষা অনুষ্ঠানত শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন 12 জুনৰ নিশা প্ৰকাশ পাব নামভৰ্তি বাছনি প্ৰক্ৰিয়া আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ